বৰচেৰাগুৰি বৰনামঘৰৰ প্ৰতিষ্ঠা কাল হ'ল 1913 চন আৰু এই নামঘৰ ভাগৰ আমি 100 বছৰীয়া জয়ন্তী পাতিবলৈ আমি 2023-2024 বৰ্ষত সিদ্ধান্ত ল'লোঁ। নামঘৰ ভাগ 110 বছৰ পুৰণি। ইয়াৰ যি পূৰ্বৰ সভাঘৰ, মণিকূট গৃহ বা অন্যান্য যিখিনি ইয়াৰ ফুটা বা এনেকুৱা ধৰণৰ যিখিনি বস্তু আছে সকলোখিনি প্ৰায় কিছুমান অনিষ্ট হৈছে, কিছুমান ৰং গৈছে। দূৰ কৰিবৰ কাৰণে আমি শেহতীয়াকৈ হ'লেও 2023-2024 বৰ্ষত সিদ্ধান্ত ল'লোঁ যে ইয়াৰ আমি শতবাৰ্ষিকী পাতিম। উন্নয়নৰ কাৰণে আমি যৎপৰোনাস্তি নাচি চেষ্টা কৰিম। সেই অনুক্ৰমে আমাৰ এই গাঁৱৰ প্ৰতি ঘৰ ব্যক্তিয়ে 1000 টকাকৈ দান অনুদান আগবঢ়াইছে। তাৰোপৰি ইয়াত বাউণ্ডেৰী ৱাল চৌহদৰ বেৰা দিয়া হৈছে, পকী বেৰা। এইবিলাকৰ কাৰণেও কোনোৱে ৰড দিছে, কোনোৱে চিমেণ্ট দিছে, কোনোৱে ইটা দিছে। বুবুল শৰ্মা পূজাৰীদেৱে আমাক এখন ডাঙৰ তোৰণ নিৰ্মাণ কৰি দিছে। তাৰোপৰি আমাৰ 16টা খুঁটা, পুৰণি খুঁটা আমি বদলি কৰিব লগা হৈছে। সেই 16টা খুঁটা প্ৰতিটো খুঁটাত আমি 7000কৈ আমাৰ গাঁৱৰ বহুকেইজন 16জন ব্যক্তিয়ে দান কৰি এইখিনি নিৰ্মাণ কৰি দিয়া হৈছে। বৃহত্তৰ দেওপানী অঞ্চলৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্থানীয় ব্যৱসায়ী লক্ষ্মীন্দ্ৰ বৰাদেৱে আমাক এটা বাছৰা দান কৰিছে। ইয়াৰে ৰাজমিস্ত্ৰী ইছলাম ডাঙৰীয়াও আমাক আগতে 1 কুইণ্টেল ৰড দান কৰিছে। আৰু এই অনুষ্ঠানভাগ অহা 25, 26, 27 মাৰ্চত সুন্দৰভাৱে অনুষ্ঠিত হৈ যায় আৰু তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। দেওপানীৰ পৰা সিদ্ধান্ত ঘিমিৰে ৰিপৰ্ট, কাৰ্বি আংলং টাইমছ। থেংক ইউ। দেওপানীৰ পৰা সিদ্ধান্ত ঘিমিৰে ৰিপৰ্ট, কাৰ্বি আংলং টাইমছ। থেংক ইউ।